দেখাইছোঁ মই কমলি ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে ভিডিঅ'টো প্লিজ শেষলৈ চাব আৰু যদি ভাল লাগে প্লিজ মোক কমেণ্ট কৰি জনাব। ঘৰবিলাক চাফা কৰা হ'ল, গোটেইখিনি কৰা হ'ল। কাম কৰিলোঁ মই ঘৰৰ তাৰপিছত ছোৱালী এয়া শুই আছে তাৰ এইটো মই থৈ দিছোঁ। তাই অলপ আগতে মই কাপোৰখিনি দি লৈছিলোঁ দেখুৱাম। এইটো মানে আগতে নাছিলে, কেইদিনমান মানে হ'ল দিন। এইটো টেনশ্যন ছোৱালীৰ বাবে মাহীয়েক কেনেকুৱা লাগিছে, মাহীয়েকে দিছিলে। এইটোৰ দাম 1000 আছিলে। ট্ৰেন্সৰ কাপোৰবিলাকে ন দাম আপোনালোকেতো জানে নিশ্চয়। মই তাৰ পৰা 1000 লৈছিলে। এইটো বহুত মানে ভাল আছিলে। এইটো লৈছোঁ মানে কেতিয়াবা পাৰ্টিত গ'লে লাগেনে সেইবাবে ৰাখি এইটো মোৰ বাবে লৈছোঁ। এইটো বহুত বেছি ধুনীয়া হয়, মানে ফ্ৰক হয়, লং ফ্ৰক। এইটো লৈছে 1400 লৈছে। এইটো 1400 কিন্তু 1400 মানে নহয়, চিকেন কৰি আছোঁ মই মানে 1500 টকা লৈছে, মানে 100 বেছি। কিন্তু মোৰ কি হৈছে এইটোত মানে ডিছকাউণ্ট চলি থাকে ট্ৰেন্সত মাজে মাজে। আপোনালোকে ল'ব পাৰে ইচ্ছা কৰিলে, জানিব নিশ্চয় যিসকলে যাই থাকে। এইটো মই টোটেল আমি 7500 টকাৰ মানে বজাৰ কৰিছিলোঁ। কৰাৰ সময়ত আমি 3500 টকাত মানে পাইছোঁ বস্তুখিনি। 7500 টকাত যেতিয়া বজাৰ কৰোঁ তেতিয়া এটা ডিছকাউণ্ট পায় আৰু 3500 টকা দিলেই হয় গোটেইখিনি। আৰু আমি সদায় নাপায়, এইটো কেতিয়াবাই হয়। তাৰমানে আপোনালোকে নিশ্চয় কেতিয়াবা পাই যাব এনেকৈ দিলে। এনে কিন্তু এইটো ডাইৰেক্ট যদি এতিয়া আজি যদি কিনিব যাওঁ মই এতিয়া কিন্তু ডাইৰেক্ট 1500 টকাই দিব লাগিব। সেইদিনা আমি মানে অফাৰ এটা পাইছিলোঁ তাত, সেইবাবে আমি কমত পালোঁ অলপ। এইটোত 750 টকা লৈছে। মই মানে যেতিয়া মই দিয়া দাম 750 টকা লৈছে। মই আপোনালোকক পিন্ধি দেখুৱাইছোঁ, ইমান ধুনীয়া লাগিছে। মোৰ মতে ফ্ৰকটো বহুত ভাল লাগিছে, দেখুৱাইছোঁ এনেকৈ। ইমান মৰম লগা কালাৰটো বহুত বেছি ভাল লাগিছে। দীঘল হয় ফ্ৰকটো। কেনেকুৱা লাগিছে মোক জনাবচোন কমেণ্টত আপোনালোকে। তাৰপিছত এইযোৰ লৈছোঁ। এইযোৰো বহুত ভাল লাগিছে। এইযোৰৰ ওপৰৰখিনি মানে এটাই চলা, কিন্তু ওপৰৰখিনি অলপ বেলেগ ছিষ্টেমৰ এনেকুৱা। এইখিনি দেখিছে আপোনালোকে, এইটোও ভাল লাগিছে। এইযোৰৰ লং ফ্ৰক নিচিনাই, অলপ বেলেগ টাইপৰ, মানে এক্সট্ৰাকৈ একো নাই, মানে এটাই মানে চলা, কিন্তু দুটাকৈ সেই কৰি থৈ দিয়া আছে। কেনেকুৱা লাগিছে জনাব আপোনালোকে, জনাব। থাকিলে ভাগিনৰ লৈছে এইবিলাক। এইটো বাইদেউ লৈছে, মানে আমি গোটেইখিনি লগ কৰি লৈছোঁ। ইয়াত মানে এইটো কিমান লৈছিলোঁ নাজানো, কিন্তু এনে কিন্তু 199 টকা লৈ হ'ব পাৰে, সেইখিনি হ'ব পাৰে। আৰু এটা লৈছে এইটো 300 টকা। এইটো ভাগিনৰ বাবে সেইটো দেখুওৱা নাই মই। আৰু দুটা মই নাইটি ল'লোঁ, মোৰ মানে নাইটি নাছিলে। এই দুটা কিন্তু মই তাৰ পৰা লোৱা নাই, ট্ৰেন্সত এইবিলাক নাপায় যিহেতুকে। এই দুটা এটাত মানে 200কে লৈছে নেকি, 200কে লৈছে। ইয়াত অলপ 250কে ল'লে, পাহৰিলোঁ মই। 200য়ে লৈছে কিজানি, মানে বহুত মানে সেই কৰি লৈ আহিছোঁ। এইবাৰ অলপ বেলেগ টাইপৰ কিনিলোঁ। এনেই মই কিন্তু নেটত অৰ্ডাৰ দিছোঁ। এইটো মই যোনটো পিন্ধি আছোঁ এইটো নাইটি বহুত বেছিয়ে ধুনীয়া হয়। এইখিনি যে দেখিছে আপোনালোকে, এইটো মানে অনুভূতিকে এইটো নাইটি। এইটোত মোৰ 380 টকা লৈছিলে। দুটা লৈছিলে এনেকুৱা, বহুত বেছি মৰম লাগে, কিন্তু গৰমত পিন্ধিব নোৱাৰি। এইবিলাক কাপোৰখিনি আপোনালোকে দেখিছে ন, মানে আৰু যিসকলে পিন্ধে সেইসকলেতো নিশ্চয় জানে বহুত বেছি ধুনীয়া লাগে এইকেইটা ৰান্ধি পিন্ধিলে। আৰু কালাৰটো বহুত বেছি মৰম লগা। আৰু সকলোৱে সুধিছে এইটো মই ক'ৰ পৰা লৈছিলোঁ, কেনেকুৱা, ইমান মৰম লাগিছে। এই নাইটি যোনে মানে দেখে তাইয়ে কয়, মানে মই নিজকে কৈছোঁ বহুত ধুনীয়া বুলি কৈছে। আৰু হয়, মোৰ কাৰণে মই বহুত বেছি ভাল লাগিছে এইটো নাইটি, বহুত পচন্দ মোৰ। আৰু এই দুটা লৈছিলোঁ আপোনালোকক দেখুৱালোঁ। ঘৰত পিন্ধিব লাগে, এতিয়া গৰম পৰিছে ন, সেইবাবে এনেকুৱা নাইটি বহুত প্ৰয়োজন হয়। আৰু এই দুটা ল'লোঁ। নেক্সট লৈছিলোঁ মই আৰু এটা আছিলে মোৰ ছোৱালীৰ বাবে লৈছোঁ। ছোৱালীৰ বাবে এইটো লৈছোঁ। এইটোত কিন্তু 400 টকা। এইটো ইয়াতে আছে আৰু নাজানো 400 টকাই লৈছিলে। 399 টকা, মানে 1 টকা কম আৰু। এইটো বহুত বেছি ধুনীয়া হয়, বহুত মৰম লাগিছে এইটো মোৰ। ইমান ভাল লাগিছে মানে তাই কিন্তু ব্ৰাউন মানে স্কাৰ্ট বা লং পেণ্ট বা হাফ পেণ্ট এনেকুৱা হেয়ৰ লগত পিন্ধালে বহুত বেছি ভাল লাগিব। চিম্পুলকৈ লৈছোঁ। এইটোত জৰা নাই, অকল চিম্পুলতে 400 টকা এইটো। আৰু এইটোত মই 100 টকা কমত পাইছোঁ, 300 টকাত পাইছোঁ। 400 টকা যদিও হয়, কিন্তু সদায় নাপায় আপোনালোকে। আজি যদি আপোনালোকে কিনিব যায় নাপায়, কেতিয়াবা মাজতে সেইটো অফাৰ দি দিয়ে। আপোনালোকে ট্ৰেন্সত যিসকলে যায় সেইসকলে জানিব। এইটো ইমান ভাল লাগিছে মোৰ, এইটো বহুত বেছি মৰম লাগিছে। এইটো পিন্ধাই চাইছোঁ, তাই বহুত বেছি ধুনীয়া লাগিছে। আৰু অলপ ডাঙৰ হ'ব এইটো, এতিয়া পিন্ধাব নোৱাৰিম কাৰণ মই দৌৰা-দৌৰি কৰি ল'লোঁ, মানে সেইবাবে অলপ ডাঙৰ ঠাই ল'বলগীয়া হ'ল। ৰাতি হৈ গৈছে তাত থাকোঁতে, সেইবাবে এইটো ল'লোঁ। আৰু এইখিনি কাপোৰ লৈছোঁ আৰু দেখিছে আপোনালোকে এইবিলাক ভাগিনৰ দেখুৱালোঁ, মোৰ দেখুৱালোঁ, মোৰ ছোৱালীৰ। আৰু বাকী থাকিলে এইটো ফ্ৰক দেখুৱালোঁ যে এইটোও বহুত বেছি মৰম লগা আছে ছোৱালীৰ কাপোৰ, কিন্তু গৰমত পিন্ধাবৰ কাৰণে অলপ দিগদাৰ হয় আপোনালোকে।
জানে গম পাইছে এইটো আগতে লৈছিলোঁ আজি লোৱা নাই মই এনে দেখুৱালোঁ আছিলে লগতে এইভাগে দেখুৱাই দিলোঁ আৰু এইবিলাক কাপোৰ এনে যদি এখন দোকান কিনিব যায় অলপ কমত পায় আপোনালোকে জানে কিন্তু এনেকুৱা ডাইৰেক্ট নাপাব আপোনালোকে চেম এইটো বহুত বেছি ভাল লাগিছে এইটো ডাইৰেক্ট একদম 999 টকা লৈছিলে এইটো মই লোৱা নাই কিন্তু মাহীয়াকে দিছিলে তাইক মাহীয়াকে দিছিলে এইটো আৰু মোৰ মানে এনেকুৱা ফ্ৰক এটা ল'বলৈ তাইৰ বাবে বহুত মন আছিলে মই যাব পৰা নাছিলোঁ সেইবাবে তাইয়ে কিনি আনি দিছিলে ফ্ৰেন্সৰ পৰাই আনিছিলে আমি ফ্ৰেন্সৰ পৰা লৈছিলোঁ বহুত বেছি ভাল লাগে আৰু এইখিনি কাপোৰ আপোনালোকক মই দেখালোঁ আৰু আপোনালোকে যদি কাপোৰখিনি ভাল পাইছে মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে আপোনালোকে আৰু কোনটো বেছি কাপোৰবিলাক মানে চেঞ্জ কৰাৰ ৰুম চিংগুলকৈ থাকে আৰু তাতে মই এইটো মানে চেঞ্জ কৰিছিলোঁ কৰাৰ সময়ত মানে গোটেইকেইটা চেঞ্জ কৰি চাইছোঁ কোনটো বেছি ধুনীয়া লাগে কিন্তু এইটো বেছি ভাল লাগিছে বুলি কৈছে সেইবাবে এইটো মই লৈ আহিলোঁ নেক্সট সেইযোৰ মই দেখুৱাইছোঁ সেইযোৰ ল'লোঁ আৰু লাগে কাপোৰ আপোনালোকেতো জানে বহুত ফুৰিব গ'লে লাগে আৰু কাপোৰ আৰু নালাগেনে মানুহক সেইবাবে ল'লোঁ আৰু মই আপোনালোকক কৈছোঁ মই বহুত দিন হ'ল মানে ক'তো ওলাই যাব পৰা নাছিলোঁ ভাইটোৱে মানে আহিছে না সেইবাবে মই তাইৰ লগত অলপ ফুৰিলোঁ এনেতো মানুহ নাইয়ে কোনো যাব পৰা হাজবেণ্ডে সময় নাপায় কামত সেইবাবে যাব পৰা নাই এতিয়া আৰু বশিষ্ঠ মন্দিৰতে যাবলৈ ভাবিছোঁ হয় নাজানো যাব পাৰোঁ নে নোৱাৰোঁ ইমান বেছি গৰম দিছে মানে যাব বহুত বেছি দিগদাৰ হৈছে